যেতিয়া কোনোবাই কাৰোবাৰ হৃদয় ভাঙে, কেতিয়াবা জানি বুজি বা কেতিয়াবা হয়তো অজানিতে, যেতিয়া কোনোবাই হৃদয় ভাঙে তেতিয়া কেৱল সেই পাৰ্চনজনেই অনুভৱ কৰে যে কেনেকুৱা ফিল হয়। আমি এটা সম্পৰ্কত নিজৰ সকলোখিনি দি পেলাওঁ, সেই সম্পৰ্কটোক সেই সুখালৈকে চলাই নিবলৈ, শেষলৈকে বচাবলৈ বহুত বেছি এফৰ্টছ দিওঁ, বহুত বেছি মৰম ভাল পোৱা দিওঁ, যাতে তেওঁ সদায় আমাৰ লগত থাকে, যাতে তেওঁৰ ভাল পোৱা, তেওঁৰ আমাৰ প্ৰতি মৰমবোৰ, ভাল পোৱাবোৰ বাঢ়ি আহে। কেতিয়াবা ইমান বেছি এফৰ্টছ বা ইমান বেছি মৰম তেওঁলোকৰ সহ্য নহয়, তেওঁলোকে সহ্যই কৰিব নোৱাৰে। সেইবাবে কেতিয়াবা এনেকুৱা এটা কাম কৰি দিয়ে বা এনেকুৱা এটা কাণ্ড কৰি দিয়ে যিয়ে সকলো শেষ কৰি পেলায়, সকলো ধ্বংস কৰি দিয়ে মাত্ৰ কেইটামান ছেকেণ্ডত। কোনোবাই দুখ দিলে কেৱল হৃদয়ে নাভাঙে, বিশ্বাস ভাঙে, আৰু সেই বিশ্বাসৰ লগত হাজাৰটা সপোন, যি ভঙাৰ শব্দ তুমি, মই বা কোনেও শুনা নাপায়। আৰু যেতিয়া বিশ্বাস ভাঙে ন, তেতিয়া মানৱীয়তাৰ পৰাও বিশ্বাস উঠি যায়। তেতিয়া তেওঁ পৃথিৱীৰ সকলো মানুহকেই সেই দৃষ্টিৰেই চাবলৈ লয় আৰু তুলনা কৰিবলৈ লয় যে চব মানুহ একেই, এনেকুৱাই। ভালপোৱা ৱৰ্ডটোৰ পৰা তেওঁ পলাবলৈ ধৰে, ভয় কৰে। তেওঁৰ মাইণ্ডত এইষাৰ কথা সোমাই যায় যে ভালপোৱাত কেৱল ভুৱা প্ৰতিশ্ৰুতি আৰু সকলো মোহমায়া। ভাবি ভাবি তেওঁ ইমান বেছিকৈ ভাবি পেলায় যে অভাৰ থিংকিং কৰিব ধৰে। যেতিয়া কোনোবাই কাৰোবাৰ হৃদয় ভাঙে তেতিয়া তেওঁ অস্থিৰ হৈ পৰে আৰু কেতিয়াবা দেৰিকৈ হ'লেও শুদ্ধ ৰাস্তাত আগবাঢ়িব ধৰে। সেই পাৰ্চনজনে কেৱল এটা কথাই ভাবে যে ইমানখিনি সেই ভালপোৱা পাৰ্চনজনৰ বাবে কৰি কি পালোঁ, কি প্ৰাপ্ত হ'ল। যেতিয়া শেষত দুখেই দিবলগীয়া থাকে, যেতিয়া দুখেই দিয়ে বা অভিনয় কৰি ইমান দিন থাকে, যেতিয়া এটা সময়ত হাত এৰিবই থাকে, তেন্তে কিয় আহে তেওঁলোক আমাৰ জীৱনলৈ? কিয় তেওঁ আমাক পাব বিচাৰে? কিয় বিশ্বাস দিয়ায় যে তেওঁ আমাক ভাল পায়, যদি শেষত বিশ্বাসঘাতকতাই কৰিবলগীয়া থাকে? হাজাৰ প্ৰশ্ন আৰু স্মৃতিৰে খুন্দা খাই খাই পৰিব লগা হয়। বাৰে বাৰে আগবাঢ়িবলৈ, বাৰে বাৰে পৰাৰ পৰা উঠিবলৈ চেষ্টা কৰিও পুনৰ সেই গাঁততে সোমাব লগা হয়। আৰু কিমান সময়ো লাগে জীৱনটোক আগৰ ট্ৰেকত আনিবলৈ, ষ্টেবল হ'বলৈ আৰু সকলো একচেপ্ট কৰিবলৈ। এবাৰ খুন্দা খোৱা ব্যক্তিজন খুব বেয়াকৈ ভাঙি পৰে, ইমান বেয়াকৈ যে পুনৰ জীয়াই থকাৰ সাহস কোনো হেৰুৱাই পেলায়। আৰু আটাইতকৈ দুখৰ কথা কি জানানে? যিয়ে ভালপোৱাত খুন্দা খায় তেওঁ কেতিয়াও নিজৰ ভালপোৱা পাৰ্চনজনৰ কথা বেয়াকৈ নাভাবে বা বেয়াকৈ একো ভাবিবও নোৱাৰে। কেৱল প্ৰাৰ্থনা কৰে, কেৱল এইটো বিচাৰে যে যিটো খুন্দা তেওঁ খালে তেওঁক দুখ দিয়াজনে যাতে সেই খুন্দা নাখায় প্ৰেমত। তেওঁ বাছ এটাই প্ৰাৰ্থনা কৰে যে তুমি য'তেই আছা, যাৰ লগতেই আছা, সুখত থাকা, সুখী হোৱা। কিন্তু সঁচা ক'বলৈ গ'লে কাৰোবাৰ হৃদয় ভাঙি কেতিয়াও কোনো সুখী নহয়, লাগিলে তুমি যিমানেই প্ৰাৰ্থনা কৰা, যিমানেই দোৱা কৰা তেওঁৰ কাৰণে যে তেওঁ সুখত থাকক। কিন্তু তোমাৰ হৃদয় ভাঙি বা আন কাৰোবাৰ হ'লেও হৃদয় ভাঙি আনক দুখ দি কেতিয়াও কোনো সুখী হ'ব নোৱাৰে। সেই কৰ্মৰ শাস্তি খুব বেছি ভয়ানক, খুব বেছি দুখজনক, খুব বেছি বেয়া। যিমান বেয়াকৈ এজনে আনজনৰ হৃদয় ভাঙে সিমানেই বেয়া বা তাতকৈও বেয়াকৈ তাৰ শাস্তি পোৱা যায়। সেইবাবে কেতিয়াও জানি বুজি কাৰোবাৰ হৃদয়ৰ লগত নেখেলিবা বা কাৰোবাৰ হৃদয় নাভাঙিবা, কাকো দুখ লগাকৈ কথা নক'বা। কাৰণ তুমি গমো নাপাবা যে তুমি যদি তেনেকুৱা কিবা এটা কৰা, কিবা এটা নহয় কিবা এটা বাহানাত সেইটো তুমি ঘূৰাই পাবাই, নকয় জানো কৰ্মা কামছ বেক। গতিকে সেইটো সাৱধান হ'বা, কাকো দুখ নিদিবা। কাৰণ কাৰোবাক যদি দুখ দিয়া, হৃদয় ভাঙা, তাৰ শাস্তি তুমিও পাবা।